ঘটনাটো আমি শুনা মতে আইডিয়া 9টা 10টাৰ ভিতৰত হৈছে এনেকৈ মানে অনুভৱ কৰিছে আৰু মানে এটা ইয়াতে বোলে চাউণ্ড হৈছিল ওচৰৰ মানুহবিলাক শুনিছে কিন্তু তথাপিও আহিখিনি মানে টৰ্চটো মাৰিলোঁ ৰাস্তাত একো দেখা পোৱা নাই এনেকৈ এটা আইডিয়া কৰিছে আৰু ৰাতি আহিছিল আপোনালোকে নাই অহা নাই মানে ঘৰৰ ওচৰৰ মানুহবিলাক অলপ শুনিছোঁ আৰু কি আৱাজটো কিন্তু তথাপিও ইয়াত চাইছে কিন্তু বস্তুটো বাগৰি পৰা হ'ল যে এইকাৰণে বস্তুটো কাৰণটো কি পথ দুৰ্ঘটনা হোৱাৰ কাৰণটো কি কাৰণটো ইয়াতে এটা খাল আছে টাৰ্ণিঙত এটা খাল আছে এই খালৰ কাৰণে এই দুৰ্ঘটনাটো মানে সংঘটিত হৈছে আৰু কি কেইজন মানুহ ঢুকাইছে এজনহে এতিয়া দেখা পাইছোঁ আমি দেখা পাইছে এই যে খাল যে এটা হৈ আছে প্ৰশাসনে বা ৰাস্তা বিভাগ বিষয়ে কৰ্মচাৰীসকলে এইটোতো আগতো আমি মানে এই ৰাস্তা ভাল কৰাৰ কাৰণে এটা কৈ দিয়া হৈছে ডিপাৰ্টমেণ্টতো আমি জনাইছোঁ PWD ডিপাৰ্টমেণ্টত কিন্তু সিহঁতে মানে এতিয়ালৈকে এইটো কৰিব পৰা নাই এইটো আমাৰ কাৰণে বহুত দুখৰ বিষয় আৰু ইয়াতে আগৰবাৰো বোলে মানে 3-4জন মান এনেকৈ মানে কোনোবা ঠেং ভাঙিছে হাত ভাঙিছে এনেকুৱা আমি শুনিছোঁ আৰু কি বা গাঁতটো ভালেই হ'ল কিমান দিন হ'ল বহুত দিন হ'ল বন্ধ নকৰে এতিয়া আৰু গতিকে হৈয়ে থাকে বহুত দিন হ'ল মানুহটো বহুত দুখ পালি এতিয়া আৰু ভালে নকৰে কালি ৰাতি মানে আমিতো গম নাপাম এতিয়া ৰাতিপুৱাতে দেখা পালোঁ এতিয়া আৰু গাড়ীটো পাঠি দিলোঁ নদীত মানুহটো নাই গাড়ী চাৰি গোটেইখিনি শেষ ফাল এতিয়া আৰু নাই এজন গাঁতৰ কাৰণে মানুহটো 2টামান 4টামান হ'ল এতিয়া দুখ পোৱা এতিয়া আৰু ইমান দিন হ'ল এতিয়া ভালে নকৰে আৰু এতিয়া চুঙা আছে এইটো চুঙাটো ভাল কৰি দিলে হ'ল ৰিপেয়াৰিং কৰি দিলে ভালে হ'ল এনেকৈ ভালদৰে ৰাস্তাটো মানে ৰিপেয়াৰিং মাত্ৰ কৰি দিছে টাৱাৰী কিবাটো চুঙাটো ভাল কৰা নাই এইটো আৰু ভাল কৰি দিলে ভালে হ'ব আমাৰ গাঁৱত মানুহ না আমাৰতো এনেকুৱা হ'লে হৈয়ে থাকিলে আৰু দিগদাৰ হয়